যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ওচৰৰ মাটিখিনি সিংহাল ডাঙৰীয়া তেওঁ নহয় বুলি কৈ দিয়ক প্ৰথম কথা মই হেতুৱে এফিডেভিট দিব কৈছো আৰু মই 3 তাৰিখৰ দিনা আপোনালোকে মোক যেতিয়া সুধিছিল 1-2 তাৰিখে আপোনালোকৰ বাতৰি ওলাইছিল 3 তাৰিখৰ দিনা মই প্ৰতিক্ৰিয়া দিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে সততা দেখাব লাগে চিফ সেক্ৰেটাৰীক দি পেলাই কথাখিনি এনকুৱাৰী কৰিব লাগে আৰু সিংহাল ডাঙৰীয়া যিবিলাক কনষ্ট্ৰাকশ্যন কোম্পানী তাত কিছু বিতৰ্ক আহি গৈছে গুৱাহাটী হাইকোৰ্টৰ আনকি কি কাৰণে নাজানো প্ৰভাৱশালী মন্ত্ৰীৰ কাৰণে নেকি জিএমডিয়ে যদি ভুল কৰিছে হেতুৱে শুদ্ধ বুলিও হাইকোৰ্টে ৰায় দিছে জিএমচিয়ে যদি ভুল কৰিছে হেতুৱে শুদ্ধ বুলি হাইকোৰ্টৰ ৰায় দিছে কি কাৰণে ৰায় দিছে নাজানো সেইখিনি তদন্ত হ'ব লাগে এই তদন্তৰ কথা আপোনালোকৰ পুৰণা কিবা থাকে যে কি বুলি কয় ৰেকৰ্ডিং থাকে ন সেইবিলাক বজাব আপোনালোকে বিচাৰি পেলাই কিবা তাৰ ডিসপুট আছিল আনন্দনগৰ বুলি কয় নে নবীন নগৰ বুলি কয় ৰাস্তাটো সৰু তাত মানে 9 তলা পাৰমিশন পাব পাৰে নে 22 তলা পাৰমিশন পাব পাৰে এইবিলাক অলপ খুচৰি দিলে ওলাই যাব সেই গতিকে অলপমান চক আমি সততাৰে ৰাইজৰ সেৱা কৰিম বুলি শপত লোৱাৰ পিছত অকমানো যদি অসত্য আহে আগৰ দিনত আছিল যে কংগ্ৰেছী মন্ত্ৰীবিলাকে পদত্যাগ কৰাৰ ব্যৱস্থা আছিল এতিয়াতো পদত্যাগো মই বিচৰাই নাই মই মুখ্যমন্ত্ৰী খালি কৈছিল যে দুখনমান কেবিনেটত সোমাব নিদি তদন্তটো কৰি দিয়ক তাতে মোক আৰু মানে ইমানকে একবাৰ ভাবুকি দি আছে তো মই একো নকওঁ মই আগতেও আপোনাক আগতে কৈছো ৰাজনীতি কৰিলে বদনাম জখ প্ৰশংসা গালিগালাজ সব ল'ব লাগে আৰু মই প্ৰস্তুত